তোমালোকৰ সমান্তৰাল প্ৰগতিৰ 5.1 যোনকেইটা ফাৰ্ষ্ট কুৱেশ্যন দিছে এইকেইটা ডিছকাছ কৰিছোঁ এইকেইটা আমাক আখৰত দিয়া আছে ইয়াৰ পৰা আমি যোনখিনি নাম্বাৰ ৰিলেট কৰিম সেইখিনি আমাৰ সিৰিজটো আমাৰ সমান্তৰাল প্ৰগতিত পৰে নে নপৰে চাব লাগে ফাৰ্ষ্ট কুৱেশ্যনটো দিছে কি দ্য টেক্সি ফেয়াৰ আফটাৰ ইচ কিলোমিটাৰ when the fare is ₹15 for the first kilometer and ₹8 for each additional kilometer আমাৰ ফাৰ্ষ্টটো কাৰণে এটা আমাৰ ফাৰ্ষ্ট এটো আমাক দিয়া আছে এটা আমাৰ এটো দিয়া আছে এটা আমাৰ এ ফাৰ্ষ্ট পদ আমি যোন প্ৰথম পদ এটো আমাক দিয়া আছে 15 এটো আমাক দিয়া আছে 15 আৰু ইয়াত ডি2 দিয়া আছে আমাৰ 8 এটা আমাৰ এটো দিয়া আছে 15 আৰু ডি2 দিয়া আছে 8 গতিকতে আমি যদি জেনাৰেল যোনটো আছে আমাৰ সমান্তৰাল প্ৰগতি a plus d a plus 2d a plus 12d এটো আমাৰ এনেকৈ গৈ থাকে এটোত আমি সমান্তৰাল প্ৰগতিত পৰি যাব ফাৰ্ষ্ট যদি আমি এটো লওঁ 15 নেক্সটটো আমাৰ 15 plus 8 15 plus 2 into 8 15 plus 3 into 8 এটো আমি পাই যাম তেনেকৈ এটোৰ পৰা যদি আমি লওঁ 15 23 31 39 এটো এনেকৈ গৈ থাকিব আৰু ইহঁতৰ প্ৰত্যেকটোৰ মাজৰ পাৰ্থক্যটো আমি সমানকৈ আমি পাব পাৰিম এইটো ক্ষেত্ৰত যেহেতু ইয়াত ডি আহি যাব 8 কে আহি যাব এইটো গতিকে এইটো আমাৰ সমান্তৰাল প্ৰগতিত পৰিব ফাৰ্ষ্ট কুৱেশ্যনটো এইটো আমাৰ যোনটো দিছে এইটো আমাৰ সমান্তৰাল প্ৰগতিত পৰিব আৰু সিৰিজটো উলিয়াব দিলে এইটো আৰু জাষ্ট হয় নহয় কৰিবলৈ দিলে তো 1 মাৰ্কছৰ কাৰণে আমি কুৱেশ্যনটো পঢ়িলে গম পাই যাম ফাৰ্ষ্ট টাৰ্মটো আমি চাব নালাগে সেকেন্ড টাৰ্মৰ পৰা আমি চাব লাগে যে তাৰ মাজৰ পাৰ্থক্যটো সমান সমান হয় নে নহয় আমাৰ প্ৰত্যেকৰে মাজত পাৰ্থক্য সমান আছে 8 কে আছে গতিকে 1 টো আমাৰ সমান্তৰাল প্ৰগতিত পৰিব দুই নম্বৰটো আছে কি the amount of air present in a cylinder when a vacuum pump removes 1/4 of the remaining in the cylinder at a time এই কুৱেশ্যনটো পঢ়িলে গম পাম কাৰণ এটা সিলিন্ডাৰত আমাৰ যিমানখিনি এয়াৰ থাকিব তাক যদি ফাৰ্ষ্ট আমি 1/4 কে উলিয়াই গৈ থাকো সমান সমানকৈ কেতিয়াও নাথাকে কাৰণ সিলিন্ডাৰটোত এইটো যদি এটা সিলিন্ডাৰ এইটো যদি এটা সিলিন্ডাৰ ইয়াক যদি আমি সমানে 4 ভাগ কৰোঁ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ ধৰি লৈছোঁ 1 ভাগ 2 ভাগ 3 ভাগ 4 ভাগ কৰিছোঁ 4 ভাগ 1/4 কৰিলে আমি এইখিনি গেছে এইখিনি আমি এয়াৰ উলিয়াই দিয়াৰ পাছত আমাৰ ৰিমেইনিং থাকিব এইখিনি কুৱেশ্যনটো পঢ়িলে আমি এইটো গম পাম কৰিব দৰকাৰ নাই আৰু ইয়াৰ পৰা 1/4 হ'লে এই ভাগকেইটা কেতিয়াও সমান সমান নহয় কাৰণ ইয়াক আকৌ 4 ভাগ কৰিলে ইয়াৰ ভাগটো বেলেগ হ'ব এতকৈ সৰু হৈ যাব ভাগবিলাক এই ভাগবিলাক ইয়াত সৰু হৈ যাব গতিকে আমাৰ মাজৰ ভাগবিলাক পাৰ্থক্যবিলাক কেতিয়াও সমান নহয় এইটো আমি কুৱেশ্যনটো পঢ়িলেই গম পাই কাৰণ ৰিমেইনিং ইন দ্য চিলিণ্ডাৰ এট এ টাইম এটা সময়ত তেনেকৈ যেতিয়া আকৌ 1/4 উলিয়াম ইয়াৰ পৰা 1/4 উলিয়াই এইটো ভাগটো কমি গৈ থাকিব গেছখিনি প্ৰত্যেকবাৰ 1/4 আমাৰ সমান নহয় এতিয়া ফাৰ্ষ্ট যদি 1/4 পৰা আমি মাইনাছ কৰি দিওঁ 1/4 এইটো আমাৰ থাকি গ'ল 4 4 - 1 3/4 নেক্সট আমাৰ 3/4 স্কোৱাৰ 3/4 স্কোৱাৰ ভি টোটেল ভলিউমটোৰ পৰা আমি যদি তেনেকৈ কমাই কমাই গৈ থাকি মাজৰ পাৰ্থক্যটো আমাৰ কেতিয়াও সমান নহয় গতিকে 2 নম্বৰটো আমাৰ কেতিয়াও হ'ব নহয় এইটো কুৱেশ্যনটো পঢ়িলে আমি গম পাই যাম আৰু সিলিন্ডাৰটোত যিমান এয়াৰ আছে তাৰ ফাৰ্ষ্ট আমি 1/4 যেতিয়া তাৰ পৰা ৰিমুভ কৰি দিম বাকি যিমানখিনি গেছ থাকিব তাৰ এয়াৰ থাকিব তাৰ পৰা আকৌ 1/4 যেতিয়া উলিয়াই দিম আমাৰ ভাগকেইটা সৰু সৰু হৈ গৈ থাকিব গতিকে সেইটো আমাৰ কেতিয়াও সমান্তৰাল প্ৰগতিত বা এৰিথমেটিক প্ৰগ্ৰেশ্যনত আহিব নোৱাৰে এৰিথমেটিক প্ৰগ্ৰেশ্যনত হ'বলৈ হ'লে প্ৰত্যেকটো ভাগ আমাৰ মাজৰ পাৰ্থক্যটো সমান সমান হ'ব লাগিব গতিকে সেইটো আমি কুৱেশ্যনটো এইটো 4 ভাগ কৰি আমি যিকোনো এটা বস্তু এইটো যদি লওঁ এইটোক যদি প্ৰথম আমি এইটো আমি 4 ভাগ কৰিলোঁ 4 ভাগ কৰি এভাগ আমি উলিয়াই দিলোঁ এইটো ৰিমুভ হৈ গ'ল এইটো কাটি দিলোঁ এতিয়া আমাৰ থাকিলে 3টা ভাগ এই 3টা ভাগক আকৌ যদি আমি 4 ভাগ কৰোঁ তেতিয়াহ'লে ইয়াৰ ভাগত প্ৰত্যেকৰে ভাগত বেলেগ বেলেগকৈ পৰিব তাই এনেকুৱা মান হ'ব 1 এইটো এটা 2 ভাগ এভাগ 2 ভাগ ভাগকেইটা ঠিক সমান হোৱা নাই কিন্তু সমান কৰিলে এইটো ভাগকেইটা প্ৰথম ভাগটো সমান নহয় কেতিয়া পাছৰ ভাগবিলাক কমি কমি গৈ থাকিব গতিকে তাত সমান্তৰাল প্ৰগতিত আহিব নোৱাৰে
এইটো ভালকৈ ধৰিব পাৰিছে? বাকীটো ইমান দিগদাৰ নাই, তোমালোকে যদি প্ৰগতিটো মানে সমান্তৰ প্ৰগতিত নপৰে, কিন্তু আমি যদি নাম্বাৰখিনি ৰিলেটেড নাম্বাৰখিনি উলিয়াবলৈ দিলে আমি এইটো এনেকৈ ওলাই দিলেই হ'ল। 1/4 থাকিব, নেক্সট 3/4 থাকিব, এইটো ওলাই যাব। এইটো তোমালোকে কৰিবা, মই বুজাই দিছোঁ এইটো। নেক্সটটো আছে the cost of digging well after every meter of digging when it costs ₹150 for the first meter and rises by ₹50 for each subsequent meter. এইটো আমি কুৱেশ্যনটো পঢ়িলে গম পাইছোঁ। ফাৰ্ষ্ট আমাৰ 150কৈ আহিব খৰচটো, নেক্সট আমাৰ প্ৰত্যেক মিটাৰত 150কৈ। এইটো মানে 1টোৰ লগত 3টো একেই, 1টোত যেনেকৈ 88কৈ বাঢ়ি গৈছে, ইয়াত 50কৈ বাঢ়ি যাব ফাৰ্ষ্ট টাৰ্মটো। আৰু সমান্তৰ প্ৰগতিত আমি ফাৰ্ষ্ট টাৰ্মটো কনচিডাৰ কৰিব নালাগে, ছেকেণ্ড টাৰ্মটোৰ পৰা সমানে সমানে গৈছে নে এইটো আমি চাব লাগে। ফাৰ্ষ্ট টাৰ্মটো কি নাম্বাৰ আছে এইটো আমাৰ মেটাৰ নকৰে। ফাৰ্ষ্ট নাম্বাৰটোৰ পৰা নেক্সট যোনবিলাক আমাৰ প্ৰিচিডিং টাৰ্মছ হ'ব সেই